বন্ধুসকল নমস্কাৰ। আজি আকৌ পুনৰ আহি গ'লোঁ বগৰী বাগানত। ইয়াত দেখিছে পিছপিনে আছে, আগপিনে আছে, চব পিনে বগৰীৰ ভৰপূৰ আছে। আৰু এয়া মোৰ লগত আছে আপোনালোকৰ চিনাকি আৰু বগৰী খাবলৈ সকলোৱেতো চিনি নাপায়, নামটো কৰি দিলেহে বি বলিন বলিন বুলি ক'লে হ'ব। এয়াও চেনেল এটা আছে, ইউটিউব চেনেল, আৰু গৈ চাব পাৰিব, তাতো বগৰী খোৱাৰ ভিডিঅ'। আৰু এতিয়া বগৰী বিচাৰি যাব লাগে আমি। এতিয়া বগৰী ইয়াত আছে। এই বগৰীজোপা ইমান হেৰি নহ'ব, কেঁচা আছে। আমি পকা বগৰী বিচাৰি যাওঁ ব'ল। বগৰী ছিঙি বন্ধুসকল হৈ গ'ল, আৰু এতিয়া জমা কৰিলোঁ আমি এজেগাত বাৰু। এতিয়া আমি বগৰীখিনি খুন্দা আৰম্ভ কৰিম। এইটো দিছোঁ বাৰু দেই, প্ৰথম যাত্ৰা বিয়াত উফৰি গৈছে বস্তুটো। জোৰ লৈছে বস্তুটো একদম বগৰী খুন্দি আজি আমি একদম গুটিয়ে চুটিয়ে খুন্দি খাই দিম। পেটত গছ বজিলেও দিব, দেখা যাওক কি হ'ব। এয়া হৈ গ'ল নিমখ, দেখিছে এক ভাগ খুন্দি হৈ গ'ল বগৰী। আৰু এয়া আছে ধনিয়া, এয়া আছে জলকীয়া, এইটো হৈছে কণ জলকীয়া, এয়া বগৰী। থাকি আহিছে নেকি? এয়া হৈ গৈছে বগৰী, ৰেডি হৈ গৈছে। আৰু এভাগ ৰেডি, আৰু বাকী আছে। জলকীয়াখিনি পাছত খুন্দি ল'ম, আগত বগৰীখিনি খুন্দি লোৱা হৈছে। আৰু নিমখ আছে এয়া। তো ঠাৰিকেইটা ছিঙি দিওঁ। ঠাৰিকেইটা ছিঙি দিয়া হয়, বেছি ভাল হ'ব খাবলৈ। কোন কোন বগৰী লাভাৰ আছে কমেণ্ট কৰি জনাবচোন বাৰু। বগৰী খাবলৈ আমাৰ ইয়াত একদম মানে বগৰী বাগান। চাই লওক বগৰী বাগান। এয়া হৈছে এইবিলাক বগৰী বাগান, দেখিছে এইবোৰ চব বগৰী গছ, বগৰী গছে গছ লগ মাৰিছে। আমাৰ যন্ত্ৰটো আচলতে সৰু হ'ল অকণমান। এই যন্ত্ৰটো অকণমান সৰু হ'ল, এইবাৰ একদম ডাঙৰ যন্ত্ৰ কিনি আনিম। খুবুলি লৈ আহিম লাগিলে, ঢেঁকী থকা ঢেঁকী আৰু এইটো কি বুলি কয়, আৰু এটা আছে নহয় থোৰা, কিবা এটা কয় আৰু ৱাল নে কি বুলি কয়, পাহৰি গৈছোঁ। আমি ঢাকিটো মনত থাকে, ৱালতটো আমাৰ খুন্দা নহয় নহয় ইমান। কোনে খুন্দি আছে এইটো চাই লওক এবাৰ। এইয়া বি বলিন। বি বলিনে বগৰী খুন্দাত ব্যস্ত হৈ আছে, আৰু মই শুই মানে ভিডিঅ' কৰি আছোঁ। আৰু আপোনালোকে চাই আছে, লাইক এটা মাৰি দিব আৰু যেতিয়া চাইছে নেকি। লাইক কৰি কমেণ্ট কৰি জনাব। আগলৈ ব্লগ বনাম, আৰু ভাল ভাল ব্লগ বনাবলৈ চেষ্টা কৰিম। বগৰী খাই ভাল পোৱাসকলে এবাৰ কমেণ্ট কৰি জনাবচোন দেই। কেঁচা পকা চব বগৰী খুন্দিলে তেতিয়া হ'ব। অকল পকা লালি বগৰী খুন্দি আছোঁ আমি। এতিয়া এইখিনি হ'ল। খোৱা চেলেঞ্জ আৰম্ভ কৰি আছোঁ। এতিয়া এইটো হৈছে খুন্দনা ইয়াত ৰাখি ল'লোঁ। আৰু এতিয়া ধনিয়া চাব লাগিব, ধনিয়া আমাৰ এইবিলাক ধনিয়া হয়, এইবোৰ ধুই পখালি সম্পূৰ্ণৰূপে ভালকৈ অনা হৈছে ঘৰৰ পৰা। এতিয়া আমি ইয়াত কাটিং কৰিব লাগিব না ধনিয়া। এয়া হৈছে ধনিয়া কাটিং, এয়া হৈছে জলকীয়া কাটিং, এয়া হৈছে কণ জলকীয়া কাটিং। মজা মানে আমি হাবি মাজত আহিলোঁ ন, চামুচ লৈ অনা নাই, চাকুৱে কাণ চলাই দিছোঁ আৰু বগৰী
এতিয়া ভাগ কৰিব লাগিব, ভাগটো বিবলনীয় কৰিব, তাৰপিছত আমাৰ চেলেঞ্জ আৰম্ভ হ'ব। এতিয়া ভাগ কৰিবলৈ বিবলনীয়ক মতা হ'ল। আমাৰ বগৰী চেলেঞ্জৰ বাবে দুভাগ কৰিবলৈ আহ্বান কৰিলোঁ বিবলিন চেনেলৰ পৰা পবিত্ৰ বৰুৱাক। আহি যাওক বন্ধুসকল, ব'লক এতিয়া চেলেঞ্জ বগৰী খোৱাৰ আমাৰ ধামাকাদাৰ চেলেঞ্জ হৈ আছে। হাত মিলাও ৰে পেলে। আমি খানে গেলে শুরু হৈ যাওঁ, মানে আৰম্ভটো কৰিব লাগে বগৰী খোৱা। ব'লক কোন জিতেগা কোন হাৰেগা, মানে কোনে জিকিব কোনে হাৰিব। কোন জিতেগা, দুইটা বৰাবৰ মাৰি আছে দেখোন। तो गाइस कौन जीतेगा बताओ आप लोग। उसका इतना है, मेरा इतना है गाइस। तो कौन जीतेगा? এয়া হৈছে বিবলিন, এয়া হৈছে মোৰ। পেট ভৰি গ'ল আৰু চেলেঞ্জ বৰাবৰ। হাত কি হ'ব এতিয়া, পানীও নানিলোঁ খাবলৈ। हो गया। वो खुंदना का बैग में डालना पड़ेगा और हम लोग भागना पड़ेगा अभी अपना अपना घर पे। चलो বন্ধুসকল, আজিলৈ ইমানতে সামৰিলোঁ। আকৌ নেক্সট ভিডিঅ'টোত লগ পাম। গতিকে আপুনি আমাৰ যিটো নেক্সট ভিডিঅ' পোনপ্ৰথমতে পাবলৈ ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো বজাই থৈ দিব। তেতিয়া আপুনি পোনপ্ৰথমে আমাৰ মোৰ ভিডিঅ'টো দেখিবলৈ পাব। গতিকে আজি বগৰী খোৱা ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতে, বাই বাই।